Hey guys, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। আৰু আজি ৰোষ্ট নহয় বা কোনো টপিকৰ ওপৰত ভিডিঅ' বনোৱা নাই, জাষ্ট ডিউটি ছুটি কৰিলোঁ। মই কেৰেলাত থাকোঁ, তো ডিউটি ছুটি কৰিলোঁ। ছুটি কৰি কিনে গা পা ধুলোঁ, ভাবিলোঁ অকণমান ওলাই যাওঁ, তলত যাওঁ, চাহ একাপ খাই আহোঁ। মানে এইটো চাওক না, পাহাৰীয়া এৰিয়া গোটেইটো। ইয়াৰ পৰা মই আপোনালোকক আগতেও মোৰ ইউটিউব চেনেলত দিছোঁ শ্বৰ্ট ভিডিঅ' টাইপৰ। তো এইটো পূৰা পাহাৰীয়া এৰিয়া হয়, বহুত তললৈ এনেকৈ যাব লাগে। তো ভাবিলোঁ খোজকাঢ়ি যাওঁ আৰু আপোনালোককো লাহে লাহে দেখাওঁ কি মানে কেনেকুৱা জেগাত আছোঁ। জেগাটো কিন্তু বহুত মনমুগ্ধ কৰা জেগা, মানে বহুত ধুনীয়া জেগা। চালে গম পাব আপোনালোকে নিশ্চয়। মই কেৰেলাত থাকোঁ, কেৰেলাত কাম কৰি আছোঁ। মডেলাৰ কিটচেন ফাৰ্নিচিং হয়। পেটৰ কাৰণে আহিছোঁ 3000 কিলোমিটাৰ দূৰলৈ, ফেমিলি এৰি, ঘৰ দুৱাৰ এৰি, নিজৰ মাতৃভূমি এৰি। তো উপায়তো নাই। তাকে মই ভাবিলোঁ সৰুকৈ ব্লগ এটা বনাওঁ, ভিডিঅ' এটা বনাওঁ, চ' আপোনালোকক দেখাওঁ জেগাটো কেনেকুৱা। বৰ ধুনীয়া, বৰ সুন্দৰ। মোবাইলৰ ভিতৰত তো মই আপোনালোকক প্ৰকাশ কৰোৱাব নোৱাৰিম যে ইমান ধুনীয়া, তথাপিও চাওক, চালে গম পাব। কোম্পানী এইটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয়। আৰু এয়া চাওক, এতিয়া অলপ আন্ধাৰ হৈছেগৈ, সেইকাৰণে এই ওপৰৰ ফালে এইটো যিটো আপোনালোকে ভালকৈ ধৰিব নোৱাৰিব। তাৰমানে এতিয়া টাইম হৈছে 6:30। 6:30লৈকে ইয়াত সম্পূৰ্ণভাৱে পোহৰ হৈ থাকে, শুদ্ধ পোহৰ। তাৰপিছত 7:30মান বজাৰ পৰা পূৰা আন্ধাৰ, পূৰা ফুল আন্ধাৰ, মানে ক'লা। আগফালে চৰ মাৰিলেও নেদেখে। এতিয়া ইয়াৰ পৰা আপোনালোকে দৃশ্য চাওক। কি ধুনীয়া জেগা। মই এইটো ৰাস্তাই আমি অহা যোৱা কৰি থাকোঁ মানে, কিন্তু যিমান চালেও এপাহ নপলায় জেগাটো চাই। আৰু দেখিবলৈ পাইছে বহুত টাউন। ওপৰলৈ আমি উভতি আহোঁতে গাড়ীত আপোনাৰ 2 নম্বৰ গেৰত আহোঁ, একদম তলৰ পৰা, হাইৱেৰ পৰা কোম্পানীলৈকে 2 নম্বৰ গেৰ। 3 নম্বৰ গেৰ লগালে আৰু নচলিব আৰু গাড়ীখন। এতিয়া এইবিলাক দেখিবলৈ পাইছে, আগফালৰ পৰা বাইক চাইক আহি আছে, সিহঁতে 2 নম্বৰ 1 নম্বৰ এনেকৈ চলাই থাকে। নামি যাওঁতেতো দৰকাৰেই নাই, গাড়ীখন ষ্টাৰ্ট কৰিবলৈ দৰকাৰ নাই, বা বাইক স্কুটি যিয়ে নহওক, বাছ ক্লাছ ব্ৰেক ধৰি গৈ থাকিলে বিন্দাছ তেলটো বাচি যায় 2-3 কিলোমিটাৰ। এই গাড়ীখন আহিছে, চাব, মাতটো শুনিব কিমান গধুৰকৈ ওলাব মাতটো। দেখিবলৈ পাইছে কিমান লাহে লাহে আহিছে গাড়ীখন, আৰু কিমান আৱাজ দিছে দেখিছে। এনেকৈ ওখ জেগাত 2 নম্বৰ গেৰত বা 1 নম্বৰ গেৰত চলালে এইদৰে আৱাজ দিয়ে, নহ'লে ইমান চাউণ্ড নিদিয়ে গাড়ীয়ে। আৰু যিহেতু এখন অলপ চাউণ্ড দিয়ে, তথাপিও বেছি দিছে জোখতকৈ। আৰু সেয়াই, ঠিক আছে, মই গৈ লওঁ তললৈ। মানুহটো তাৰমানে মই ভিডিঅ' বনাওঁতে ভিডিঅ'টো ষ্টেবল নাই হোৱা চাগে, মই যিমান জানো, কাৰণ হেলনীয়াটো জেগাটো, মোৰ খোজটো বহুত স্পীডত পৰিছে, তো হিলিছে ভিডিঅ'টো। সেইকাৰণে মই তললৈ গৈ লওঁ। আহোঁতে অলপমান দেখাম কিমান ওখ। এতিয়া তললৈ যাওঁতে গম পোৱা নাযায়, কিন্তু উভতি আহোঁতে যদি দেখাওঁ তেনেহ'লে নিশ্চয় গম পোৱা যায়, মানে কাৰণ ওখটো বহুত এনেকুৱাকৈ। ঠিক আছে, গৈ লওঁ, আৰু তলতো চাহ খোৱাটো দেখাব চেষ্টা কৰিম। এয়া মই পালোহি তলত।
বেছি দূৰলৈ নাযাওঁ, এইখন চাহ দোকানতে চাহ খাই ল'ম, কাৰণ দূৰ জেগা কথাও ভালকৈ বুজি নাপাওঁ, কোনোবাই কিবা ক'লেও বুজি নাপাওঁ, এনেই সেইকাৰণে বেছি দূৰ নাযাওঁ, অকলে আহিছোঁ তাতে। তাতে সোমাওঁ, চাহ একাপ খাওঁ। চাহ খোৱাটো নেদেখালোঁ, কাৰণ মোৰ ব্লগছ বনোৱাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, চ' অলপ লাজ লাগে, আৰু চিপছ খাই আহিছোঁ। তো এতিয়া ইয়াৰ পৰা আপোনালোকে গম পাব কিমান ওখ জেগাটো, ত' আপোনালোকে চাওক। আন্ধাৰ হৈছে আৰু এতিয়া লাহে লাহে আন্ধাৰ হ'বলৈ ধৰিছে, আৰু মই চিপছৰ মজা লৈ আহি আছোঁ। বহুত ওখ। এতিয়া আহোঁতে ঠিকে আহিলোঁ, যাওঁতে এতিয়া মই পূৰা ভাগৰি যাম, ঘামি যাম। চ' বেছি নেদেখাওঁ আপোনালোকক,